পিছদিনা ৰাতিপুৱা সকলোৱে ৰাতিৰ আহাৰ খাই থাকোঁতে হঠাতে কেঁচুকে নিজৰ কোঠাৰ পৰা ওলাই আহি তেওঁলোকৰ সন্মুখত থিয় হ'ল। দেউতাকৰ ওচৰত ক্ষমা খুজি আৰু অধিক কষ্ট কৰি পঢ়াৰ প্ৰতিশ্ৰুতি দিলে। ইয়াৰ ফলত সমগ্ৰ পৰিয়ালটোলৈ আনন্দৰ বন্যা বয়। তাৰ পাছত এদিন আচুকা আৰু য়োশিদা স্কুললৈ গৈ থাকোঁতে আচুকাই বেগত একেখন পৰীক্ষাৰ কাগজ পাইছিল। তাই মাত্ৰ 5 নম্বৰহে পাইছিল, গতিকে তাই ফালি পেলাইছিল। কিন্তু কাগজখন পুনৰ লগ লগোৱাৰ লগে লগে একে ঠাইতে হঠাৎ একেখন হাবি আবিৰ্ভাৱ হ'ল। তেতিয়া তাইৰ মনত পৰে যে পৰীক্ষাত আশিক মনোকামনা পূৰণ কৰা মন্দিৰৰ বিষয়ে লিখিছিল। তাইৰ উত্তৰৰ বাবেই তাত এটা নতুন মন্দিৰ সৃষ্টি হৈছিল। য়োশিদা আৰু আচুকাই আকৌ মন্দিৰলৈ গৈ আশীৰ্বাদ ল'লে যে আচুকাই কোৱা সকলো কথা সঁচা নহওক, যাতে সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। সিহঁতে অলপ সময় ৰৈ থাকিল যদিও মন্দিৰটো তেতিয়াও তাতে আছিল। তাৰ পাছত স্কুলত শিক্ষকে পুনৰ পৰীক্ষা ল'লে। পৰীক্ষাত ভূগোল আৰু পৃথিৱীৰ জনসংখ্যাৰ বিষয়ে সোধা হৈছিল। তেতিয়া আচুকাৰ হঠাৎ মনত পৰিল যে মন্দিৰত এটা মুদ্ৰা দলিয়াই দিলেহে ইচ্ছা পূৰণ হ'ব পাৰে। ইয়াৰ অৰ্থ আছিল যে সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ তাই মুদ্ৰাটো উদ্ধাৰ কৰিব লাগিব। তাই খৰধৰকৈ পৰীক্ষাটো সম্পূৰ্ণ কৰি মন্দিৰৰ পৰা মুদ্ৰাটো উলিয়াই আনিবলৈ গ'ল। কিন্তু মুদ্ৰাটো এটা বাকচত আবদ্ধ হৈ আছিল। আচুকাই লাঠিৰে মুদ্ৰাটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে আৰু সফল হ'ল। ইফালে কেঁচুকে আৰু তেওঁৰ পিতৃ মাতৃয়ে তেওঁৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰি আছিল। নতুন জীৱন আৰম্ভ কৰিবলৈ তেওঁ আগ্ৰহী হৈ পৰিছিল। মাকে সকলোকে অশান্তি দিয়াৰ বাবে ক্ষমা খুজিলে আৰু অৱশেষত সকলো ঠিক হ'ল। ইফালে আচুকাৰ শিক্ষকে তাইৰ পৰীক্ষাৰ কাগজখন পৰীক্ষা কৰি আছিল আৰু তাই আগৰ দৰেই 1 নম্বৰ পাইছিল। কিন্তু তাৰ পিছত হঠাতে আচুকাই আকৌ মুদ্ৰাটো পেলাই দিলে আৰু মুদ্ৰাটোৰ পৰা এটা অলৌকিক পোহৰ ওলাই আহিল। কিছু মুহূৰ্তৰ ভিতৰতে আমি দেখিবলৈ পাওঁ যে মন্দিৰৰ বাহিৰত একোৱেই নাছিল। আচলতে সমগ্ৰ চহৰখন, দেশখন, আনকি সমগ্ৰ পৃথিৱীখন শূন্য হৈ পৰিছিল। যেন সকলো মানুহ এক মুহূৰ্ততে অদৃশ্য হৈ গৈছিল। শেষত আমি দেখিবলৈ পাওঁ যে আচুকাৰ পৰীক্ষাত শেষ প্ৰশ্নটো আছিল বিশ্বৰ জনসংখ্যা। আচুকাই সেই ঠাইখিনি খালী কৰি থৈ গ'ল আৰু থৈ দিয়ে, যাৰ ফলত সমগ্ৰ পৃথিৱীখন নোহোৱা হৈ গ'ল। যদি আপুনি এই শক্তি পায় তেন্তে পৰীক্ষাত কি লিখিব কমেণ্টত লিখি আমাক জনাওক। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।